নমো ভগৱন্ত। এইবাৰ 2025 মহাকুম্ভ মেলাৰ এটা সঘনাই শুনিবলৈ পোৱা বাতৰি হৈছে IIT বাবা অভয় সিং। তেওঁ কানাডাত বহু টকা দৰমহা পোৱা চাকৰি কৰি আছিলে, তেওঁ আহি সন্ন্যাসী হ'ল। বহুতে হয়তো জানে আৰু বহুতে হয়তো নাজানে যে এই ঘটনা নতুন নহয়। সেনেকৈ স্বামী গৌৰাংগ দাস, তেওঁ IIT বম্বেৰ পৰা পাছ কৰা আছিলে। স্বামী মুকুন্দানন্দ, তেওঁ IIT মাদ্ৰাজ, IIT কলকাতাৰ পৰা পাছ কৰা ব্যক্তি আছিলে। সংকেত পাৰিখ, তেওঁ IIT বম্বেৰ পৰা আছিলে। আচাৰ্য প্ৰশান্ত বা প্ৰশান্ত ত্ৰিপাঠী, তেওঁ এজন IIT আৰু IIMৰ পৰা পাছ কৰা ব্যক্তি আছিলে আৰু তেওঁ ইণ্ডিয়ান চিভিল ছাৰ্ভিচ, তেওঁ সেইটো বিভাগত তেওঁ কাৰ্যনিৰ্বাহো কৰিছিলে আধ্যাত্মিক পথত সম্পূৰ্ণৰূপে কাৰ্য কৰিবলৈ লোৱাৰ আগতে। আৰু তেনেকৈ বেলেগ বিভাগত কাৰ্য কৰি থকা ব্যক্তিও আছে, যিসকলক হয়তো বহুতে নাজানে, যিবিলাকে বৰ্তমান আধ্যাত্মিক পথত থাকি আধ্যাত্মিক দিশত কাৰ্য কৰি আছে। কিন্তু এতিয়া কথা হ'ল, এই গোটেই যিবিলাক ব্যক্তিবিলাক যদি তেওঁলোকৰ জীৱনটো চোৱা যায়, তেওঁলোক হৈছে বিদ্বান ব্যক্তি, তেওঁলোক বুদ্ধিমান ব্যক্তি। এই ব্যক্তিসকলে তথাকথিত এখন যিখন সপোনৰ জগত, যিখন সাধাৰণতে সপোনৰ জগত বুলি ভবা যায়, সেইখন জগত এৰি থৈ আহি আধ্যাত্মিক পথত কিয় খোজ দিয়ে? আমি যেতিয়া এটা কথা পৰ্যবেক্ষণ কৰি চাওঁ, যেতিয়া আমি এইখন জগতত বা সংসাৰৰ বিষয়ভোগৰ ক্ষেত্ৰত যদি অত্যন্ত লিপ্ত হৈ থাকোঁ, আমি প্ৰকৃততে সুখৰ পৰিৱৰ্তে আমি দুখ কষ্টহে পাওঁ। শৈশৱৰ পৰা বৰ্তমানৰ সময়লৈকে আমি কিমান সময় সুখী, কিমান সময় দুখী যদি আমি বিচাৰ কৰোঁ, যদি আমি অত্যন্ত বিষয়িক হয়, তেতিয়াহ'লে আমি দেখিম যে আমি বেছিভাগ সময় দুখী, মনটো অস্থিৰ হৈ পৰে, ঘনাই খং উঠিব, ঘনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব আৰু অনবৰত দৌৰি থকাৰ নিচিনা অস্থিৰতা, নিৰাপত্তাহীনতা, এই ভাৱবিলাকে মনত ঠাই পায়। এই কথাটো কিয় হয়? কাৰণ আমাৰ জীৱনটোৱে পূৰ্ণতা বিচাৰে আৰু এইখন জগতৰ বস্তুবিলাকে, পৰিৱৰ্তনশীল বস্তুবিলাকে, অস্থায়ী বস্তুবিলাকে পূৰ্ণতা দিবলৈ অক্ষম। এইখন জগতত প্ৰকৃততে আমি ভোগ কৰিবলৈ নাহোঁ, এইখন জগতত আমি আহোঁ আমি শিকিবৰ কাৰণে, আমাৰ কুসংস্কাৰ গঢ়ি তুলিবৰ কাৰণে। আমি যেতিয়ালৈকে এই কথাখিনি কেতিয়াও অনুসন্ধান নকৰোঁ, আমাৰ প্ৰকৃত পৰিচয় কি, আমি এইখন জগতলৈ কিয় আহিছোঁ, এই দুখ কষ্টবিলাকৰ কাৰণ কি, ইয়াৰ পৰা মুক্ত কেনেকৈ হ'ব পাৰি, আমি আমাৰ ইন্দ্ৰিয়ৰ দ্বাৰা যিখন জগত দেখিছোঁ, সেইখন জগতকে সম্পূৰ্ণ জগত বুলি আমি ভাবি থাকোঁ। এটা কথা মনত ৰাখিব, আমাৰ ইন্দ্ৰিয়ৰ ক্ষমতা অত্যন্ত সীমিত। আমাৰ চকুৰে যিখিনি দেখিছোঁ বা কাণেৰে যিখিনি শুনিছোঁ, যিখিনি স্পৰ্শ কৰিছোঁ, সেইখিনি অত্যন্ত সীমাবদ্ধতাৰ ভিতৰতহে আমি সেই অনুভৱখিনি পাইছোঁ। আৰু আমি এটা কথা যদি বিচাৰ কৰি চাওঁ, এই জগতৰ প্ৰতিটো বস্তুৱেই সদায় পৰিৱৰ্তনশীল, কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তিত হৈ থাকে। অনবৰতে পৰিৱৰ্তনশীল হৈ থকাৰ কাৰণে এই বস্তুবিলাকৰ যিটো পৰিচয়, সেই পৰিচয়টো সত্য নহয়, সত্য বুলি ধৰা নহয়। ইয়াত এতিয়া অপৰিৱৰ্তনীয় সত্য কি আছে? আমি সেই কথাটো যেতিয়া বিচাৰ কৰি চাওঁ, অনুসন্ধান কৰি চাওঁ, যিবিলাক পদ্ধতি উপনিষদত আছে, যিটো নেতি নেতি বুলি কয়, এইটো নহয় সেইটো নহয়, সেনেকৈ যেতিয়া আমি বিচাৰ কৰি চাওঁ, আমি এটা অপৰিৱৰ্তনীয় সত্যৰ কথা গম পাওঁ, অনন্ত চেতনাৰ কথা গম পাওঁ। আৰু যি অপৰিৱৰ্তনীয় সত্য, যি পৰম সত্যৰ পৰা আমি কোনো জীৱই পৃথক নহয়, আৰু সেই পৰম সত্য হৈছে আনন্দস্বৰূপ। এই কথাটো আমি আগতে পাতি গৈছিলোঁ, এই কথাটো বিশদ বিশ্লেষণ তাৰ্তৰীয় উপনিষদত আছে। আৰু যেতিয়া এই কথাবিলাক যেতিয়া বিচাৰ কৰি চোৱা হয়, বিশ্লেষণ কৰি চোৱা হয়, আমাৰ অনুভৱৰ লগত তুলনা কৰি চোৱা হয়, ধ্যানৰ দ্বাৰা, মেডিটেশ্যনৰ দ্বাৰা এই কথাবিলাক লাহে লাহে বুজিব পৰা হৈ আহে, অনুভৱ কৰিব পৰা হৈ আহে। আৰু তেতিয়াই বহু শিক্ষিত ব্যক্তি, বুদ্ধিমান ব্যক্তিয়ে আধ্যাত্মিক পথত খোজ দিবলৈ আৰম্ভ কৰে। আৰু বহুতে ঘৰৰ পৰা আঁতৰি সম্পূৰ্ণ এটা সন্ন্যাস জীৱন লয়। আৰু সেই কথাখিনি সেই ব্যক্তিসকলে কি কাৰণে ঘৰৰ পৰা আঁতৰি আহি সম্পূৰ্ণ সেনেকুৱা এটা জীৱন আদৰি লৈছে, সেই কথাটো তেওঁলোকৰ পৰা নজনালৈকে বা তেওঁলোকক ব্যক্তিগতভাৱে নজনালৈকে সেই কথাবিলাকৰ ওপৰত মতামত দিয়াটো উচিত নহয়। কিন্তু সেনেকুৱা সন্ন্যাস নল'লেও গৃহস্থ হৈও আধ্যাত্মিক পথত
খোজ দিব পাৰি। আগতে আমাৰ ঋষি বহুত ভাৰতীয় আমাৰ ঋষি মুনি গৃহস্থই আছিলে, আৰু আমাৰ ভগৱত গীতাখন গৃহস্থ মানুহৰ কাৰণে। গৃহস্থ হৈও এই পথত খোজ দিব পাৰি, কাৰণ সেই গোটেই অৱস্থাটো এটা মনৰ অৱস্থা, এইটো বাহ্যিকতাৰ অৱস্থা নহয়। গৃহস্থ জীৱনতো যদি গৃহস্থ জীৱনত বাস কৰা ব্যক্তিবিলাক যদি অত্যন্ত ব্যক্তিকেন্দ্ৰিক নহয়, অত্যন্ত লোভ বা তীব্ৰ আকাংক্ষাৰ দ্বাৰা প্ৰভাৱিত নহয়, বুজা পৰা আৰু এৰা ধৰাৰ মাজেৰে চলিব পৰা ক্ষমতা থাকে, তেতিয়াহ'লে গৃহস্থ জীৱনতো সেই আধ্যাত্মিক পথত খোজ দিয়াটো সম্ভৱ। আৰু মই অলপতে জেন বুদ্ধিজিমৰ এখন কিতাপ পঢ়িছিলোঁ। জেন বুদ্ধিজিম হৈছে জাপানত বেছিকৈ অনুসৰণ কৰা বুদ্ধিজিমৰ এটা পথ, আৰু সেই কিতাপখনত যিবিলাক পদ্ধতিৰ কথা লিখা আছে, যিবিলাক পথৰ কথা লিখা আছে, সেই পথবিলাক বেছিভাগেই হৈছে গৃহস্থ মানুহৰ কাৰণে। আধ্যাত্মিক পথত এটা কথা জনাটো উচিত যে আধ্যাত্মিকতাত কোনো জাতি, ধৰ্ম, ভাষা, বৰ্ণৰ ভেদ নাথাকে, কাৰণ আমি একেজন ঈশ্বৰৰে বা একে পৰম পিতাৰে সন্তান, সবকা মালিক এক হি হে। এই ভেদবিলাক নাথাকে, আৰু তেওঁলোকে আনবিলাক পথকো সন্মান কৰে, কাৰণ সেই একেই পৰম সত্যলৈ যাব পৰা এটা পথেই নহয়, বেলেগ বেলেগ পথো আছে। ইয়াত সত্যৰ আৰাধনা কৰা হয়, অপৰিৱৰ্তনীয় সত্য, আৰু যি অপৰিৱৰ্তনীয় সত্যৰ ওপৰত আধাৰিত হৈ এই পৰিৱৰ্তনশীল জগত চলি আছে, আৰু সেই অপৰিৱৰ্তনীয় সত্যৰ পৰা কোনো জীৱই পৃথক নহয়। আৰু আমাৰ যাত্ৰা সেই অপৰিৱৰ্তনীয় সত্যৰ লগত এক নোহোৱালৈকে। আৰু এই কথাবিলাক এবাৰ বিচাৰ কৰি চালে, নিজৰ জীৱনৰ লগত, নিজৰ অনুভূতিৰ লগত কথাবিলাক বিচাৰ কৰি চালে নিজৰ লগতে জগতৰো কল্যাণ হ'ব। নমস্কাৰ।